পাছলে গৈছে দেই নমস্কাৰ বন্ধুসকল, ভালে আছে নিশ্চয়। আজি এটা বেলেগ এক্সপিৰিয়েঞ্চ আৰু বেলেগ এটা ভিডিঅ'তে লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। সেউ যে নাওখন দেখিছে, সেইখন এই নদীৰ ইপাৰৰ পৰা আমাৰ এই পাৰলৈ আহি আছে। চাওক, দুজন নাৱৰীয়া আৰু এজন যাত্ৰী লৈ আহি আছে। সেইখন একচুৱেলি আমাক নিবৰ বাবে আহি আছে। আমি এইপাৰে ৰৈ আছোঁ, সেই নাওখনতে আমি উঠি নদীখনৰ ইপাৰ হ'বলৈ ৰৈ আছোঁ। তো সেয়েহে তেওঁলোক কিনাৰ পালেহি। নদীত পানীটো চাওক কিমান প্ৰবাল সোঁতত পানী বৈ আছে, ফুল হৈ আছে পানী। নাওখন কিনাৰ পালেহি। ইয়াৰ পিছত আমি এতিয়া আমাৰ বাইকখন আৰু আমি দুইজন মানুহ উঠি লওঁ। উঠি কৰি লোৱাৰ পিছত আপোনালোকক আকৌ পুনৰ ইয়াৰ পৰিৱেশটো দেখুৱাই আছোঁ, ৰ'ব। এতিয়া আমি বাইকখনো উঠাই ল'লোঁ, মানুহ দুইজন উঠি ল'লোঁ আৰু লগত এগৰাকী যাত্ৰীও উঠি ল'লে। এতিয়া আমি যিটো কিনাৰেদি আমি উঠিলোঁ, সেই কিনাৰে গৈ ৩-৪ কিলোমিটাৰ আগলৈ লৈ যাবগৈ। তাৰপিছত তেওঁলোকে নাওখন এৰি দিব। এৰি দিয়াৰ পিছত বঠা মাৰি সিটো কিনাৰ চপাবলৈ চেষ্টা কৰিব। তাৰ পৰা সিফালৰ যিডোখৰ ঘাট হয়, যিডোখৰেদি মানুহ উঠা নমা কৰে, সেই জেগাডোখৰত নাওখন ৰ'বগৈ বুলি তেওঁলোকে আমাক কৈছে। চাওঁচোন কেনেকৈনো আমাক ইপাৰৰ পৰা সিপাৰ কৰাই। পানীৰ সোঁতটো চাওক কিমান ফুল পানী বৈ আছে। ভয়ো লাগিছিল প্ৰথমতে আহিয়ে নদীখন দেখি সিপাৰ কেনেকৈ হ'ম, কিন্তু ভয় কৰিলে নহ'ব। কৰ্মৰ কাৰণেতো যাবই লাগিব। যিটো আমাৰ প্ৰফেশ্যনেল হয়, সেইটো কামত আমি য'ত ত'ত যাব লাগে। তো তাৰ কাৰণে যাব লাগিব। বহুত সাহস বান্ধি লৈ ওলাইছোঁ আৰু। এই গছৰ ডালবিলাকে অকণমান দিগদাৰ কৰিছে। এটা কথা কি জানেনে, আমি বাৰু নিজৰ কামৰ কাৰণে য'ত ত'ত যাওঁ, এনেকুৱা নাৱে চাৱে উঠি পাৰ হওঁ। কিন্তু আটাইতকৈ সন্মান কৰিব লাগিব আমি এই নাৱৰীয়াসকলৰ এইকেইজনৰ সাহসটোক। তেওঁলোকে কিমান সাহস গোটাই নিজৰ জীৱনৰ কথা চিন্তা নকৰাকৈ যাত্ৰীসকলক ইপাৰৰ পৰা সিপাৰলৈ কৰায়, কেইটকামান পইচাৰ কাৰণে। তাক আমি নিশ্চয় সন্মান কৰিব লাগিব। এইজন যে দেখিছে আগফালে, এইজন একচুৱেলি মোৰ বন্ধুৱে। তেওঁলোক মিচিং মানুহ। মই ফোন কৰা দেখি স্পেচিয়েলি মোক নিবৰ কাৰণে তেখেত নিজে আহিলে। এইজন যে দেখিছে, এজন যাত্ৰী আৰু ৰৈ আছে। তেখেতে কিবা বস্তু লৈ আনিছে। এইজন মোৰ দাদা স্বৰূপ। মোৰ বাইকখন নাৱত উঠাই লৈছোঁ। এই ইমান ধুনীয়া পৰিৱেশটো মই কেমেৰাত বন্দী কৰিবৰ কাৰণে তেখেতকে বাইকখন ল'বলৈ দিলোঁ। বাইকত উঠি বহি লৈছে তেখেতে। এই যাত্ৰীজন যে ৰৈ আছে, তেখেতে কিবা বস্তু বিকিবলৈ আনিছে। গাঁৱৰ নদী পাৰ হৈ গাঁৱৰ সিপাৰলৈ, গাঁৱৰ মাজত গৈ বিকিব। ৰ'ব, আমি তেখেতক উঠাই লওঁ। তাৰপিছত কি হয় আমাৰ গতিটো আকৌ দেখুৱাই আছোঁ। ভয় শংকা চব লৈ এই কিবা উটি আহি আছে পানীত। ধেই গছৰ ডাল পাত মেটেকা, ধেই কিবা কিবি বস্তু উটি আহি আছে। এইবিলাকে প্ৰাকৃতিক পৰিৱেশ ধ্বংস কৰাৰ মূল কাৰণ। আমি যে এইবোৰ জাবৰ জোঁথৰ ইটো সিটো পেলাওঁ, আমি পানী খালোঁ, বটলটো ক'ৰবাত দলি মাৰি পেলাই দিলোঁ, এইবিলাক গৈ একচুৱেলি এই এনেকুৱা নদীতে পৰেগৈ। গৈ পেলাই লাষ্টত গৈ এই ডাঙৰ আৱৰ্জনাৰ সৃষ্টি কৰে। নাওখনৰ আগ চাইডটোত ভৰ বেছি হৈছে বোলে। মোক অলপ পাছলৈ যাবলৈ ক'লে, মই সেইফালে গৈ দিলোঁ। এই বাইদেউগৰাকীও এই নাওতে যাত্ৰা কৰি আছে, আমাৰ লগত ভয়ো খাইছে। আমি এতিয়া চাইডে গৈ আছোঁ। প্ৰায় 2 কিলোমিটাৰমান আহিলোঁ আৰু অকণমান যাব বোলে। এইজনে পথাৰ ল'ব। পানীৰ সোঁতটো চাওক কিমান গভীৰ সোঁত বৈ আছে।
নদীখনত ফুল পাৰসিতি সমান হৈ আছে পানী, কিমান দ হ'ব পাৰে কল্পনা কৰক। এইখন নদী খৰালি দিনত ইয়াৰ পৰা নদীখনৰ ওপৰত এখন বাঁহৰ দলং দি দিয়ে, সেই বাঁহৰ দলংখনে দিয়ে বাইক চাইক মানুহে অনা নিয়া কৰি বা খোজকাঢ়িও ইপাৰ সিপাৰ হয়। এই নদীখন আপোনাৰ পৰে নামবৰ হাবিৰ মাজত আছে, গৰম পানীৰ ওচৰত। একচুৱেলি এখন বহুতে নামবৰ নদী বুলিও কয়, কিন্তু সঠিককৈ কি কয় মই নাজানো, ময়ো সেইকাৰণে নামবৰ বুলিয়েই কওঁ। এই নদীখন যে দেখিছে, এইখন আৰু আপোনাৰ আমাৰ জামুগুৰি ফালৰ পৰা এখন আহি আছে নাগালেণ্ডৰ পৰা, দৈয়াং নদী। এই দৈয়াং নদীখন আহি পেলাই য'ত আৰু এইখন নদীৰ লগত মিলিত হৈছে, এইখন এইফালৰ পৰা গৈছে, সেইখন এইফালৰ পৰা আহিছে। যিডোখৰ জেগাত দুইখন নদী মিলিছেগৈ সেইডোখৰ দুই নৈ মুখ বুলি কয়। তাৰপিছতে সেইডোখৰৰ পৰাই ধনশিৰি ষ্টাৰ্ট হৈছে, ধনশিৰি নদী, যিখন গোলাঘাট মেইন চহৰৰ মাজেদি পাৰ হৈ গৈছে। বলকচোন বাৰু, চাই থাকোঁ কিমান দূৰ আগুৱাই যাব পাৰোঁ এওঁলোকৰ লগত। কচু গছ এতিয়ালৈকে আমি কিনাৰে কিনাৰে গৈ আছোঁ। পানীৰ সোঁতটো সিফালৰ পৰা বৈ আছে, আমি উভতাকৈ গৈ আছোঁ, সেইকাৰণে অকণমান জোৰো লাগিছে, নাৱৰীয়াকেইজনৰ অকণমান কষ্টও হৈছে। যেতিয়া সেইফালে ছাইডত গৈ এৰি দিব, তেতিয়া আমি পটককৈ ইপাৰ হৈ যাম, কাৰণ সেইফালৰ পৰা পানীৰ সোঁতে আমাক ঠেলি আনিব। এৰিলে এতিয়া ছাইডৰ পৰা নাওখন এৰি দিলে। এতিয়া লাহে লাহে আমি নদীৰ মাজৰ ফালে গৈ আছোঁ। অ' মাই গড, নদী একদম সম্পূৰ্ণ মাজভাগ পাই গ'লোহি আমি। আপোনালোকৰ বাৰু এনেকুৱা কেতিয়াবা কিবা এক্সপিৰিয়েঞ্চ আছে নেকি? এনেকৈ পাৰ হৈ পাইছে নেকি? নাৱত হওক বা জাহাজত হওক, এনেকৈ বাইক চাইক বা গাড়ী লৈ এনেকৈ যদি কিবা পাৰ হৈ এনেকুৱা পাইছে, এনেকুৱা অভিজ্ঞতা আছে জনাবচোন, কমেণ্ট কৰিব। এইবোৰ দেখিছে, মেটেকা চেটেকা ঢেৰ বস্তু উঠি আহিছে। ইয়াৰ একচুৱেলি পৰিৱেশটো কিন্তু বৰ ধুনীয়া, প্ৰাকৃতিক পৰিৱেশ, আৰু গোটেইখন নামবৰ ৰিজাৰ্ভখন আছে, তাৰ মাজেদি নদীখন। বাৰু বন্ধুসকল, আমি আহি লাহে লাহে সিটো কিনাৰ পাব হৈছে। সিটো কিনাৰ পোৱাৰ পিছত আমি বাইক চাইকবিলাক নমাব লাগিব। তো আজিলৈ ইমানতে এই ভিডিঅ'টো সমাপ্ত কৰোঁ। যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। নমস্কাৰ।